হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচ বা এডিআৰই বা আপোনালোকৰ টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট অহা কথা আছিল। আপোনালোকক এইটো কথা কৈছোঁ যে যেনেকৈ আপোনালোকৰ বহুত যেনেকৈ ফিজিকেল হ'ল, ৰিটাৰ্ণ হ'ল, এতিয়া ভাইবা হোৱাৰ পিছত ৰিজাল্ট আহিবৰ কাৰণে ৱেইট কৰি আছে। ছেইম এজ ইট ইজ আপোনালোকৰ এডিআৰই 2.0 ফেজ ছেকেণ্ডৰ কাৰণে ৰখি আছে। কিছুমান অ'ৰেল টেষ্ট, ইণ্টাৰভিউ হ'ব। তাৰপিছত আপোনালোকৰ ড্ৰাইভিং স্কিল টেষ্ট আছে। তাৰপিছত আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে কিবা হেৰি ইণ্টাৰভিউ আছে। সকলোৱে চাগে গম পায় এইবিলাক কথা। আপোনালোকক এটা কথা কৈছোঁ যে বহুতে মানে কিবা ইউটিউবত এটা ভিডিঅ' দেখাই আছে CM ছাৰৰ যে 10 জুনত আপোনালোকৰ ৰিজাল্ট ওলাব। ৰিজাল্ট ওলোৱা কথাটো ঠিকে আছে, আপোনালোকৰ হয়তো জুন মাহতে আপোনালোকৰ ৰিজাল্ট ওলাব। এনেকৈ কোৱা নাই যে 10 জুনতে ওলাব বুলি কৈছে। বহুতে কমেণ্ট কৰিছে বা মেছেজ কৰা হৈছে। আপোনালোকক কৈছোঁ এইটো চেনেল নতুনকৈ ক্ৰিয়েট কৰা হৈছে। মোৰ আগৰ চেনেল যেনেকৈ আছিল ৰেলৱে ক্ৰেকাৰ্ছ, এইটো ডিলিট কৰা হৈছে, ডেষ্ট্ৰয় হৈ গ'ল। এইটো আপোনালোকক সেইটোৱে কৈছোঁ, কথা ক'লোঁ। এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যোনে যোনে মোৰ মানে যিমান ছাবস্ক্ৰাইবাৰ আছিলে সকলোৱে। এতিয়া চাগে ইউটিউবত এইটো চেনেলটো চাগে নাপায় আপোনালোকে, কিয়নো এতিয়া জাষ্ট নতুন আজিহে খোলা হৈছে এইটো চেনেলটো। যোৱাকালিও অলপ প্ৰব্লেম হৈ আছিলে এইটো চেনেলটো অলপ ক্ৰিয়েট কৰাটো। তথাপিও কিবাকৈ কৰিলোঁ আৰু কৰাৰ পিছত আপোনালোকক এইটো জাষ্ট ইণ্টাৰেক্ট হৈ আছোঁ। আপোনালোকক সেইটোৱে কথা কৈ আছোঁ, যেতিয়া আপুনি এইটো চেনেলত লগ লাগিছে, যেতিয়া মই ৰেলৱে ক্ৰেকাৰ্ছ আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিছিলে, তেতিয়াই মই এটা কথা আপোনালোকক জাষ্ট কৈ দিয়া হৈছিলে যে আপুনি যেতিয়া জইন কৰিছে আপোনালোকৰ চিলেকশ্যন ফিক্স কৰা এটা সিদ্ধান্ত লোৱা হৈছে আমাৰ চেনেলৰ পৰা, ঠিক আছে। লাগিলে এইটো ৰেলৱে ক্ৰেকাৰ্ছ হওক বা এডুকেয়াৰ, যোনটো চেনেলটো এতিয়া বৰ্তমান আপোনালোকে চাই আছে। এইটো চেনেলত মই যাতে এতিয়া আপোনালোকে চাব, যেতিয়া মানে লাৰ্ণ মোৰ বা কিবা এটা আছে তাতে চেনেলত যেতিয়া ভিজিট কৰিব, তেতিয়া আপুনি চাব লাষ্ট ফালে আমাৰ যেনেকৈ কিছুমান চেনেল বা প্ৰত্যেক চেনেলত লাষ্ট ফালে কিবা এটা লিখা থাকে যে চেনেল কিহৰ ওপৰত ভিত্তি কৰি এইটো চেনেল বনোৱা হৈছে। চ' আপোনালোকে গম পাই যাব যে মই কিহৰ ওপৰত ভিত্তি কৰি এইটো চেনেল বনোৱা হৈছে। আৰু সকলোৱে কৈছোঁ যে সকলোৱে কণ্ট্ৰিবিউট কৰিব, সকলোৱে চেনেলটো জইন হ'ব, ছাবস্ক্ৰাইব কৰিব, যাতে যিমান সোনকালে আমি আপোনালোকৰ লগত যেতিয়া মই এনেকৈ ভিডিঅ' বনাই আছোঁ লাইভ আহি কিনে আপোনালোকৰ লগত ডাইৰেক্ট ইণ্টাৰেক্ট হ'ব পাৰোঁ। আৰু বহুতে এইটো চাগে গম পোৱা নাই যে ছাৰ লাইভ হ'ব পৰা নাই বা কিবা এটা হ'ব পৰা নাই। কিয় হ'ব পৰা নাই? কথা আছে, ইউটিউবৰ কিছুমান গাইডলাইনছ আছে, কিবা কমিউনিটি প্ৰব্লেমছ আছে। চ' এইবিলাক কথা চাগে আপুনি যেতিয়া চেনেল বনাব তেতিয়া আপুনি গম পাব, ঠিক আছে। এতিয়া কথা হ'ল কি, আপোনালোকক এটা আপডেট দিব কাৰণে ইয়াতে আহিলোঁ যে আপোনালোকৰ UBৰ কাৰণে মই কাট অফ যিখিনি দিছিলোঁ, বহুতে মোক কমেণ্ট কৰি সুধিব পাৰে যে ছাৰ এইটো ভিডিঅ' যে দিলে আপুনি, ইয়াৰ কাট অফটো কেনেকৈ আপুনি বনালে। বহুতে এনেকৈ কমেণ্ট আগতে যেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ, তেতিয়া মোক কমেণ্ট কৰিছিলে যে ছাৰ ইমান কাট অফ কেনেকৈ হ'ব পাৰে। আপোনালোকক এটা কথা কৈ দিওঁ, বহুতে মোক এনেকৈ ফিজিকেলৰ টাইমতে কৈছিলে যে ছাৰ মই কিবাকৈ পাইছোঁ, ৰিটাৰ্ণতো কৈ আছে কিবাকৈ পাইছোঁ। যদি তাক মই এনেকৈ কৈ দিওঁ আপোনাৰ চিলেকশ্যন ফিক্স হৈছে, তেতিয়া মানে বাকী বেলেগ এজন কেনেকৈ তাৰ চিলেকশ্যন নহ'ব এইটো মই কেনেকৈ ক'ব পাৰোঁ। যেনেকৈ এটা ল'ৰা আছে, যেনেকৈ তাৰ ডিষ্ট্ৰিক্টত যদি 30 কাট অফ গৈছে ফিজিকেল কাট অফ, তাৰ সি পাইছে 33.34, ঠিক আছে। তাৰপিছত নেক্সট আছে আপোনালোকৰ ছেইম ল'ৰা, তাৰ ৰিটাৰ্ণত আহিছে আপোনালোকৰ 32 কাট অফ, তাৰপিছত সি ছিকিউৰ কৰিছে 36 মান। কেতিয়া হৈ গ'ল, কিমান হৈ গ'ল, 36 আৰু 33.34 কিমান হৈ গ'ল। চ' আপুনি চাওক কিমান হৈ গ'ল, 69.34 কিমান হৈ গ'ল, বাঢ়ি আছে, মাৰ্কছ বাঢ়ি আছে, ঠিক আছে। 69.34 আৰু মই এইটো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ এইটো ফিজিকেল আৰু ৰিটাৰ্ণৰ মিলাই কিনে ইমান মাৰ্কছ হৈছে, ঠিক আছে। এতিয়া মই ভাইবা এড কৰা নাই, ভাইবা এভাৰেজ মাৰ্ক 2 to 3 মাৰ্কছ থাকে, এইটো এভাৰেজ মাৰ্ক, মেক্সিমাম মাৰ্ক মই কোৱা নাই, মিনিমাম মাৰ্ক কোৱা নাই, মই এভাৰেজ মাৰ্ক কৈছোঁ। এতিয়া এইটো চেনেলৰ পৰা মানে বহুত ল'ৰাই মোক স্পৰ্টছৰ কেটেগৰীৰ পৰা মোক চাই আছে, NDFB মানুহ চাই আছে, তাৰপিছত আপোনালোকৰ এক্স ছাৰ্ভিচমেনবিলাক থাকে, তাৰপিছত আপোনালোকৰ মিলিটেঞ্চি এফেক্টেড এৰিয়াৰ পৰা চাই থাকে, আৰু আপোনালোকৰ স্পৰ্টছ পাৰ্চনেলিটি বুলি নকওঁ আৰু স্পৰ্টছ কেটেগৰীৰ ল'ৰা ছোৱালী থাকে, যোনে এপ্লাই কৰে অসম পুলিচৰ ভিতৰত, তাহাঁতেও এইটো চাই আছে। চ' সকলোকে কৈ আছোঁ, এটাকৈ ভিডিঅ' মই ক্ৰিয়েট কৰিছিলোঁ আপোনালোকৰ কাৰণে,
অসম পুলিচ যেতিয়া এপ্লাই হৈছিলে তেতিয়াৰ পৰা মই লাগি আছিলোঁ আৰু প্ৰায়ভাগ বহুতে চিলেকশ্যন পাব এইটো মই আশা ৰাখোঁ। ঠিক আছে, চিলেকশ্যন পোৱাৰ পিছত এটাই কথা, নেক্সট ফেজ যেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকৰ লগত কিয় লাগি থাকিম মই নেক্সট ফেজৰ কাৰণে। নেক্সট ফেজত আপোনালোকৰ নতুনকৈ যেতিয়া মই ষ্টাৰ্ট কৰিম অসম পুলিচ বা ADRE 3.0 যেতিয়া মই ষ্টাৰ্ট কৰি দিম তেতিয়া একদিনো নৰখোঁ, কণ্টিনিউ ডেইলি ৱাইজ আপোনালোকৰ ভিডিঅ' আহি থাকিব। চাওক, ভিডিঅ'ৰ কাৰণে মই নোটছ প্ৰিপেয়াৰ কৰি আছোঁ, এইটো কপিত মোৰ নোটছ প্ৰিপেয়াৰ হৈ আছে, আপোনালোকৰ কাৰণে নোটছ প্ৰিপেয়াৰ হৈ আছে, এইবিলাক আপুনি চাব পাৰিছে, নোটছ প্ৰিপেয়াৰ হৈ আছে। চ' নোটছ প্ৰিপেয়াৰ হৈ আছে, অলপ দিন ৱেইট কৰিব, যেতিয়া ৰিজাল্ট আহিব অসম পুলিচ বা নেক্সট এডভাৰটাইজমেণ্ট মুকলি কৰিব লাগি যাম তাতে। ঠিক আছে, চ' সকলোৱে জইন কৰিব, একদম চিয়ৰিটি আছে যে মই নেক্সট ফেজত মানে ফিজিকেলটো আপোনালোকে নিজে কৰিব লাগিব, এইকাৰণে এতিয়াৰ পৰা যাতে ষ্টাৰ্ট কৰি দিয়ক। আপুনি ৰিটেনৰ কাৰণে চিন্তা কৰিব নালাগে, এটা পাৰ্ট মই কৈছোঁ, এটা পাৰ্ট ক্লিয়াৰ কৰি দিম, চিন্তা কৰিব নালাগে, টপিক বাই টপিক যাম মই। ঠিক আছে, মেথছ হওক, ৰিজনিং হওক, ইংলিছ হওক, GK হওক, সকলোখিনি। ঠিক আছে, চ' সকলোৱে কণ্ট্ৰিবিউট কৰিব ইয়াতে আহি কিনে। এতিয়াতো চাগে গম নাপায়, বাট আহিলে আপুনি গম পাব। ভিজিট কৰক আমাৰ চেনেলটো। ধন্যবাদ।